জীৱনত কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া সকলো পথ বন্ধ হৈ যোৱা যেন লাগে, কিন্তু সেই সময়তে জন্ম হয় এটা নতুন কাহিনী। A story that can change your life forever. অসমৰ এখন সৰু গাঁও, কোনো পথ নাছিল, ভাল সুযোগ নাছিল, কিন্তু এটা ডাঙৰ সপোন আছিল। এই কাহিনী এখন সাধাৰণ ঘৰৰ এজনী সাধাৰণ ছোৱালীৰ, যিয়ে জীৱনৰ বহু দুখ কষ্টৰ মাজেৰে নিজৰ সপোন লিখিবলৈ সাহস কৰিছিল। সকলোৱে খেলিছিল, কিন্তু এই ছোৱালীজনী মাথো দৌৰিছিল। খালী ভৰিত জোতা নাই, বেকগ্ৰাউণ্ডত কোনো ছাপোৰ্ট নাই, বাট ফুল অফ ফায়াৰ ইনচাইড। ঘৰত টকা নাছিল, পিতৃ আছিল এজন সাধাৰণ কৃষক, যেন তেনে পৰিয়ালটো পোহপাল দিছিল। Many people told her, এইবোৰ তোৰ বাবে নহয়, dreams are not for people like you. কিন্তু এই ছোৱালীজনী হাৰ মানি লোৱা নাই। ফেইলিয়াৰ, ৰিজেকশ্যন, পেইন এইবোৰে আছিল তাইৰ শিক্ষক। প্ৰতিটো পৰাজয়ত তাই শক্তিশালী হৈ উঠিছিল। এদিন এই গাঁওখনৰ এই সাধাৰণ ছোৱালীজনীয়ে দেশৰ বাবে দৌৰিবলৈ সুযোগ পালে। People laughed before, now people watch. From mud roads to national treks, her journey was unbelievable. আজি সেই ছোৱালীজনীক বিশ্বই চিনি পায়। She is not just a girl, she is a storm. তেওঁ হৈছে অসমৰ গৌৰৱ, ইণ্ডিয়াছ প্ৰাইড, হিমা দাস। IAF ৱৰ্ল্ড আণ্ডাৰ-20 চেম্পিয়নশ্বিপত গ'ল্ড মেডেল জয় কৰা প্ৰথম ভাৰতীয় মহিলা স্প্ৰিণ্টাৰ। ফ্ৰম জিৰ' টু হিৰো, ফ্ৰম ভিলেজ গাৰ্ল টু গ্ল'বেল আইকন। তাই প্ৰমাণ কৰি দেখুৱালে যে বেকগ্ৰাউণ্ড ডাজ নট মেটাৰ, মাইণ্ডছেট মেটাৰ্ছ। যদি তোমাৰ সপোনো ডাঙৰ হয়, তেনেহ'লে কোনো বাধাই মেটাৰ নকৰে। এই কাহিনীৰ পৰা শিকিব লগা আমাৰ বহুত আছে। নেভাৰ গিভ আপ, কেতিয়াও হাৰ মানিব নালাগে। ষ্টাৰ্ট উইথ হোৱাট ইউ হেভ, তোমাৰ ওচৰত যি আছে তাক লৈ আৰম্ভ কৰা। হাৰ্ড ৱৰ্ক বিটছ টেলেণ্ট। ইগন'ৰ নিগেটিভিটি, তোমাৰ চাৰিওফালে বহুত নিগেটিভ পিপুল থাকিব, কিন্তু সেইবিলাকক ইগন'ৰ কৰিবলৈ শিকিবা। বিলিভ ইন ইউৰ চেল্ফ, নিজৰ মাজত বিশ্বাস ৰাখা। কনচিষ্টেঞ্চি ইজ দ্য কি। পেইন ইজ টেম্পৰেৰী, ছাকচেছ ইজ পাৰ্মানেণ্ট। স্মল বিগিনিংছ লিডছ টু এ বিগ ছাকচেছ, এণ্ড ড্ৰিম বিগ, এক্ট বিগাৰ। আজি তুমি কি শিকিলা? যে জীৱনত কোনো এক্সকিউজ নিদিবা। এক্সকিউজ দিলেই তোমাৰ জীৱন আধৰুৱা হৈ থাকিব। তোমাৰ সপোনবোৰ বাস্তৱৰ দিশে অগ্ৰসৰ হ'বলৈ বাধা আহি পৰিব। গতিকে মনত ৰাখিবা যে ইফ এ গাৰ্ল ফ্ৰম এ ভিলেজ কেন বিকাম এ ৱৰ্ল্ড চেম্পিয়ন, দেন ইউ কেন ডু এনিথিং।